Hello friends, welcome to my Sabi vlog channel. আজি মই আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ লগত ফুৰিবলৈ গাঁৱৰ আইতাৰ গাঁৱলৈ আহিছে। বলকচোন আইতাৰ লগত কথা পাতোঁ। আইতা আপুনি ভাত খালে নাই? খালোঁ। কিহেৰে? ভাত আৰু দালি খালোঁ। আইতা আপুনি কিমান সময়ত উঠিলে আমাৰ লগত ফুৰিবলৈ যাম বুলি? 5টাতে উঠিলোঁ। 5টাতে উঠিলে? বাবা আজি বেলেগ ফূৰ্তি আৰু আইতা আপোনাৰ। আমি এতিয়া BOC তেল ভৰাই আছোঁ। এতিয়া আমি তেল ভৰাই আহিলোঁ। এয়া নুমলীগড়ৰ পথ হয়। ৰাস্তাটো নতুনকৈ বনাই আছে। এইখন নুমলীগড়ৰ তিনিআলি হয়। এয়া নুমলীগড়ৰ মাছৰ বজাৰ হয়। এয়া দেওবৰীয়া বজাৰ বহিছে। কি সুন্দৰ দৃশ্য। এইখন বেকা বেকি ৰাস্তা হয় অলপ। এয়া বিষ্ণু মন্দিৰ হয়। ইয়াত মানুহবোৰে চেলফি লৈ আছে। এয়া বাবা থান মন্দিৰ হয়। আমি গৈ থকা পথতে গাড়ী এখন বেয়া হৈ আছে। এয়া বাবা থানৰ জৰাখণ্ড পাহাৰ। খালী খটখটিটো বহুত দীঘল। এইখন কিমান ধুনীয়া পৰিৱেশ ঠাই। টাউনশ্বিপৰ তিনিআলি হয়। দলং হয়। নতুন দলং বনাই আছে। আইতা আপুনি কিমান বছৰ মূৰত ফুৰিবলৈ ওলাই আহিছে? বহুত বছৰ মূৰত ফুৰিবলৈ আহিছোঁ। মানুহৰ লগত ফুৰিবলৈ আহি খুব ভাল লাগিছে। মাৰুতি ডিলাৰ হয়। মাৰুতি ডিলাৰ। কিমান নতুন আইতা কালি বৰসভা আছিলে নহয় আৰু ৰাতি ভাওনা আছিলে নহয়, চাবলৈ গ'লে নাই? আহিছিলোঁ ভাওনা। কেনেকুৱা পালে চাই? আৰু প্ৰসাদ খালে নাই? এখন শালমৰা ব্ৰিজ হয়। নাটকখনৰ নাম কি? ৰামচন্দ্ৰ নেকি? অকণমান ইয়াৰ পৰিৱেশ দেখুৱাই দিছোঁ আপোনাক। আইতা আপুনি বহকচোন মই গানৰ ক্লাছটো কৰালৈকে। আইতাক অলপ ফুৰাবলৈ লৈ আহিছোঁ এতিয়া। ফুটপাথতে বহি থকা এজন ব্যক্তি দেখিছোঁ। কিবা কিবি খালে নে আপুনি? এতিয়া কিবা খাব নেকি? কিবা মানে তুমি কি কোৱা এতিয়া ন মাগি থৈছোঁ। এতিয়া আপুনি কি খাব? ভাল লাগিছে নে আপোনাৰ কাপোৰ পাই? মনত কেনেকুৱা লাগিছে? মোৰ মনত
মনত বহুত ফূৰ্তি ৰাখিছে এইজনী তোমালোকে যেনেকুৱা মানুহক সহায় কৰিছে নহয় মই তোমালোকক আৰু কি ক'ম মই কোটি কোটি প্ৰণাম কৰিছোঁ যাতে আগলৈ আৰু আমাক যেনেকুৱা সহায় কৰিছে তেনেকুৱা সহায় কৰিবৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ আৰু ধন্যবাদ কৰিছোঁ দেই তোমালোকক খাটিছে নাই ডাঙৰ লাগিব নেকি চব হ'ব আইতা আপোনাৰ ভাল লাগিছে নাই আইতা আপুনি খুশি নে মই ভগৱানৰ ফালৰ পৰা হেৰি কৰিছোঁ ধন্যবাদ দিছোঁ আৰু কিবা কিবি খাব নেকি দিলে খাম মানে হয় ক'ত আপুনি মোৰ বেঙেনা খোৱা নাতি চাৰিটা আছে মই এতিয়া খুজি খুজি খাওঁ আৰু নিজৰ ঘৰো নহয় কোনোবাই যদি কাপোৰ এযোৰ দিয়ে মই সেইযোৰো লওঁ আৰু কোনোবাই চাউল পাত দিলে মই সেইযোৰো লওঁ 2 টকা দিলে মই সেইটোও লওঁ সেইটোৱে আৰু তাৰমানে মই ভৰা আপুনি ভাত খালে নাই ভাত কেইটামান খাই আহিলোঁ মা তাই বনাই সিজাই দিছে মোৰ চুকুৰিটো একেবাৰে নিদেখে আইতাহঁতে কাপোৰ চাইজ কৰিছে এতিয়া এগৰাকী আইতা কাপোৰ লৈ দিছো আইতাই হালধীয়াখন লৈছে এখন আপুনি ভাল লাগিছে নে ভাল লাগিছে ইয়াৰ লগত মেখেলা এখন আছে এগৰাকী আইতাক বোলে শাৰীহে লাগে কোনখন লাগে বা এখন লাগিব নে এখন লাগিব এখন লওক আইতা তুমি মনত যিটো ভাবিছা পূৰ্ণ হওক ভগৱানে তুমি এতিয়া যেনেকৈ আমাক সহায় কৰিছা আগলৈকে তুমি যে সহায় কৰিব পৰা দেই মা আশীৰ্বাদ দিছোঁ সেইটোকে মই দেই আইতা আপুনি কি খাব গাহৰি মাংস ঘৰত একো নোখোৱাকৈ আহিলোঁ যে ভোক লাগিছে সেইকাৰণে আইচক্ৰীমলৈকে খালিছোঁ মই বিৰিয়ানী খাম বিৰিয়ানী অৰ্ডাৰ দিছোঁ বিৰিয়ানী খাই কাৰণ মই বহুতে ভাত খাওঁ এয়া আইতা বৰ্তমান খাবলৈ বহি আছে আমি আছোঁ বৰ্তমান জুতি লগা এসাঁজত মানে গোলাঘাটত এয়া আইতা খানা আহি গ'ল এতিয়া খাওক আইতা আইতাৰ এয়া প্ৰিয় গাহৰি মাংস খাবলৈ লৈছে আইতাই আমাৰ বিৰিয়ানী আহি গ'ল চাওক দেখিবলৈও ধুনীয়া লাগিছে ক'বলৈ খাবলৈ বহুতে ধুনীয়া লাগিছে লগতে ডিম এটাও দিছে লগত চিকেন তন্দুৰীও অৰ্ডাৰ দিছিলে আইতা আপোনাৰ খাবলৈ ভাল লাগিছে নে ভাল লাগিছে আপোনালোকৰ খাবলৈ বহুতে ধুনীয়া লাগিছে ক'ব লাগিব আইতা খাই হ'লনে মই খাই হ'ল এনেদৰে এসাঁজ খালোঁ জুতি লগাই ৰেষ্টুৰেণ্টত আইতা আজি আপুনি আমাৰ লগত ফুৰিবলৈ পাই আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিলে আৰু খুব ভাল লাগিলে ভগৱানে যেনেকৈ লাভ দিয়ক অঁ লাভ দিব লাগে আকৌ এনেকৈ আকৌ আগবাঢ়ি যাব লাগে তুমি যি কামতে হেৰি কৰিছা আগবাঢ়ি যাব লাগে মানে ভাল হ'ব লাগে আগবাঢ়ি যাওঁ আশীৰ্বাদ কৰিছোঁ মই ভগৱানে ভালে ক'লে আগবাঢ়ি যাওক
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব মোক আশীৰ্বাদ কৰক আপোনালোকে মোক মৰম চেনেহ দিয়ক মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বুটামটো দবাই দিব মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি দিব নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত বাই বাই ফ্ৰেণ্ডছ